ইভিনিং টাইমত আসলে কিবা এটা খাব মন গৈছে তাৰপা ঘৰতে যেটো বাদাম অলপ আছিল তাকে গুছাই মেলি মই ভাজিছো এখিনি মই অকলে নাখাও মিছল কৰি খাম তাৰপৰা দেউতাই আজি ফিছাৰীত মাছ ধৰিছিলে ঘৰৰে ফিছাৰী আৰু এই তিনিটা হৈছে জাপানী কাৱৈ পোৱালি হৈ আছে আৰু এটা আছে ৰৌ জাপানী কাৱৈটো মই বেয়া পাওঁ এটো কাৰণে চাওকচোন মুখখন কেনেকুৱা আৰু তাৰ জিভাখন আছে বহুত ডাঙৰ আৰু এফালে শাক পাচলি দেউতাই আনিছিলে গ্ৰীণ মটৰ মোৰ ফেভাৰিট আৰু ৰহি মানে দেউতা জুতি যত্ন শাক পাচলি লাগি আহি আৰু এফালে হৈছে আদা নহৰু মই গুছাই মেলি ৰেডি কৰি লৈছো ৰাতি যেটো বনাব লাগিব মাছ মাংস তাৰ কাৰণে এই বস্তুখিনি ৰেডি কৰি নলওঁ নহয় পাছত বহুত সমস্যা হয় সেইকাৰণে মই আগতীয়াকৈ ৰেডি কৰি লৈছো আৰু ৰাতি গৈছো খুৰাহঁতৰ ঘৰলে দেখিছে ন টৰ্চ মাৰি মাৰি গৈ আছো জলকীয়া এটা বিচাৰি তাৰপৰা মাছখিনি মায়ে ধুনীয়াকৈ বাছিলে মই আচলতে মাছ বচা কামটো ইমান ভাল নাপাওঁ মায়েও ভাল নাপায় তথাপি মায়ে বাচিব লগা হৈ যায় আৰু তাৰপৰা হালধি দিলোঁ নিমখ দিলোঁ মেৰিনেট কৰি লৈছো আৰু যেটো বনাব লাগিব আগতীয়াকৈ এইখিনি ৰেডি কৰি লৈছো ভন্টি আকৌ বাহিৰত খানা বনাইছে তাই মানে বাহিৰত বনাই কমফৰ্ট পায় ঠাণ্ডা কালি জুই কোৱা পায় যিহেতু আৰু মই বনাম ভিতৰত জুই তাপ লৈ তাই ধুনীয়াকৈ মাংসটো বনাইছে মই মাংসৰ লগত ইমান ৰিলেটেড নহয় যে সেইকাৰণে মই নবনাও যেটো নাখাও ন বনাবলৈ অলপ দিগদাৰ হয় আৰু মই মাছটো ফ্ৰাই কৰিছো মানে লাগি গৈছো আৰু ৰাতি খাজৰ কাৰণে মাছৰ জোল বনাম একদম সিম্পল দেউতাই খাব পৰাকৈ আৰু আমাৰ দেউতাই মানে মছলা জাতীয় বস্তুবোৰ ইমান নাখায় বইল কৰি দিলেও আচলতে বেয়া নাপায় সেইকাৰণে মই একদম সিম্পলকৈ বনাব ট্ৰাই কৰিছো মাছৰ জোল বনাম আজি মূলা দি বনাইছো এয়া দেখিছে নহয় একদম সিম্পল তৰকাৰী আৰু ভাত এয়া দেউতাৰ কাৰণে